ৰোমান্টিক চিনত অভিনয় কৰিব লাগে মই প্ৰেমিক প্ৰেমিকা হ'ব লাগে মোবাইলটো কৰিলে অ'কে ধন্যবাদ জনাইছোঁ আমি লগ নোপোৱা আজি কিমান বছৰ হ'ল লকডাউনৰ আগতে লগ পাইছিলোঁ ন কাম কৰিছিলোঁ মৰিগাঁৱত লকডাউনৰ আগতে তেতিয়া আমি কাম কৰিছিলোঁ হেৰি বুঢ়াগাঁও বুলি এটা জেগা বুঢ়াগাঁৱত গান এটাৰ শ্বুটিং কৰিছিলোঁ সেই গানটো খুব ধুনীয়া হৈছিলে আৰু মৰিগাঁৱৰ ভাইটিহঁত চব মৰমৰ আমাৰ গতিকে ভাল লাগে আহিছে তাকে নয়নদাৰ আজি শ্বুটিংটো চাব আহিলোঁ ভাল লাগিলে অপৰাজিতাৰ শ্বুটিং চলি আছে গুৱাহাটীত কেনেকুৱা হৈ চলি আছে খুব ভাল মানুহে খুব সুন্দৰভাৱে আদৰি লৈছে মৰম কৰিছে মানুহে গতিকে ভাল লাগিছে আৰু মই প্ৰায় 5 বছৰমানৰ বিৰতিৰ পাছত ধাৰাবাহিকত অভিনয় কৰিছোঁ গতিকে সকলোৱে ভাল পাইছে আদৰি লৈছে ভাল লাগিছে আৰু যিহেতু চিৰিয়েলবিলাক আজিকালি মানুহে চাই খুব আৰু অসমীয়া ধাৰাবাহিকৰ প্ৰতি খুব মানুহৰ আগ্ৰহ আছে বাঢ়িছে হয় এইটো এটা পোৱালি আছে এইটো আয়ান মোৰ ল'ৰা হৈছে অপৰাজিতা আৰু শান্তনুৰ ল'ৰা কোৱা নমস্কাৰ দিয়া কেনেকুৱা লাগিছে চিৰিয়েল কৰি কেনেকুৱা লাগিছে কৈ দিয়া ভাল লাগিছে আয়ান এতিয়া হিৰো হৈ গ'ল আমাৰ অপৰাজিতা গতিকে ভাল লাগে আমাৰ এটা ফেমিলিৰ দৰে গোটেইখিনি মোৰ বন্ধু আছে ফল ফুকন পদ্মনাগ পল্লৱী এনেকৈ গোটেইখিনি আমি খুব ফ্ৰেণ্ডলি কাম কৰিছোঁ ৰূপম বৰুৱা এবাৰ দেৱাশীষ এণ্ট্ৰি হৈছে ভাড়াঘৰৰ খ্যাত মোন গতিকে চিৰিয়েলখন খুব ধুনীয়াকৈ মৰমেৰে আদৰি লৈছে ভাল লাগিছে এচেগতে অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ চিৰিয়েলখন মৰমেৰে আঁকোৱালি ল'বৰ বাবে থেংক ইউ এতিয়া মানে ৰাইজে খোৱা বোৱা কৰিলে বাৰু খোৱা বোৱা কৰি পেলাই এতিয়া আশা মোৰ লগত আছে ভাত পানী খালে কেনেকুৱা চলিছে এতিয়া বিৰাট ভালকৈ আৰু অসমৰ ৰাইজক অশেষ মোবাইলটো কৰিলেহেঁতেন অশেষ ধন্যবাদ জনাইছোঁ যে আজি অপৰাজিতাখন আমাৰ সম্প্ৰচাৰিত হোৱাৰ 44টা খণ্ড গৈছে আৰু এইকেইটা সময়তে ইমান মৰম দিছে ৰাইজে আশীৰ্বাদ কৰিছে তেওঁলোকে বহুত ধন্যবাদ আৰু অনাগত যিকেইটা এপিছ'ড আছে মই একদম নিশ্চিত যে অসমৰ ৰাইজে আৰু বেছি ভাল পাব বেলেগ বেলেগ হৈ আহি আছে টুইষ্ট পাব ভাবিব নোৱাৰা কিছুমান কাহিনীৰ টুইষ্ট পাব হয় বাকী তাৰপিছত আৰু নতুন কিবা প্লেনিং আছে নেকি চিনেমাৰ ক্ষেত্ৰত যিহেতু আপোনাৰ ৰাইজৰ এতিয়া চিনেমাৰ প্ৰতি এটা ট্ৰেণ্ড এটা আহিছে বা চিৰিয়েল চিনেমা বৰ্তমান নাই চিৰিয়েলখন কৰিলোঁ নমস্কাৰ দেই পৰিচালক মনোজ সহ পৰিচালক নমস্কাৰ সমৰজিৎ তেওঁ আমাৰ প্ৰডাকশ্যনটো চলাই আছে আৰ্ট ডাইৰেক্টৰ নমস্কাৰ গোটেইখিনি এয়া মুন নমস্কাৰ দেই আমাৰ কেমেৰা পাৰ্চন চিনেমাটোগ্ৰাফাৰ গোটেইখিনি তেওঁৱেই কৰে গোটেই কেমেৰা আমাৰ টেকনিকত আছে গোটেই লাইটৰ কাম নমস্কাৰ ঠিক আছে পলদা শুই আছে বাৰু ঠিক আছে কথা কওকচোন এইবিলাক যে ফটোবিলাক যে লাগি থাকে যে এতিয়া শ্বুটিংটো যেতিয়া শেষ হৈ যায় তেতিয়া এইবিলাক কি কৰে আপোনালোকে এইবিলাক আচলতে ৰাখি থৈ দিয়ে কিছুমান ফটো কেতিয়াবা আমি কালেক্ট কৰোঁ এইবিলাক চিন হিচাপে ৰাখি থ'বৰ কাৰণে আৰু এনেই আৰ্ট ডাইৰেক্টৰৰ হাতত থাকি যাব ফটোখিনি তেওঁলোকে যিবিলাক ছেটিংছৰ কাম কৰে তেওঁলোকৰ হাতত থাকি যায় ফটোবিলাক কেতিয়াবা আমি কিছুমান ফটো কালেক্ট কৰোঁ মোৰ হাতত মেঘৰঞ্জনী কৰোঁতে যিবিলাক ফটো লগোৱা আছিল সেইবিলাক আছে মোৰ আৰু কেতিয়াবা ধৰি লওক আপোনাৰ অভিনেত্ৰীৰ লগত ফটো এখন ধুনীয়াকৈ মানে বিয়েখনি দিছে ৱাইফ হিচাপে উঠা যায় ঘৰত কেতিয়াবা গালি দিয়ে নে বাৰু এইবিলাক ফটো ল'বলৈ নাই এইবিলাক আমি যিহেতু অভিনেতা অভিনেত্ৰীসকলৰ এইটো প্ৰব্লেম নাই এখন ফটো কিয় লৈ আহিছে বুলি কেতিয়াবা গালি দিয়ে নেকি নিদিয়ে জানে যে এখন শ্বুটিঙৰ কাৰণে উঠা ফটো এইটো প্ৰব্লেম কৰি লাভ নাই কাৰোবাৰ ঘৰত যদি কেতিয়াবা কিবা প্ৰব্লেম হৈছে নাজানো মোৰ ঘৰত এইবিলাক শ্বুটিং কৰা কাৰোবাৰ লগত বিয়া হোৱা কাৰোবাৰ লগত গানত ধৰি মেলি নাচা ঘৰত মানে একো প্ৰব্লেম নাই বৌয়ে চব বুজি পায় আৰু চব বুজি পায় কিবা হৈছে যদি নাজানো হ'ব নালাগে অভিনেতা একো নাই এইটো কথাটো মানে ৰাইজে জানিব চাই থাকে এইবিলাক চাই থাকে ইমান ফটো উঠি থাকে ফটোবিলাক পিছত যে ঘৰত লৈ যায় ঘৰত ঘনীঘনে গালি নিদিয়ে ন ফটোৱে আমিতো ধৰা মেলা কৰি সাপোতা সাপতি ৰোমান্টিক চিনত অভিনয় কৰিব লাগে মই প্ৰেমিক প্ৰেমিকা হ'ব লাগে ন গতিকে ইয়াতোতো আমাৰ সমাজত ধৰা কিছুমানতো হেৰিয়ে অলপ মানে কি মাইল্ডকৈ দেখুওৱা যায় হিন্দী চিনেমা বা বেলেগ চিনেমাবিলাক তাতকৈ বেছি বোল্ড হয় এই প্ৰব্লেম নাই অভিনেতা অভিনেত্ৰীৰ পৰিয়ালতো জানিব লাগিব বুজিব লাগিব কি কৰি আছিলে স্ক্ৰিপ্ট ৰাইটিং কৰিছে নৰল খাওঁ তাৰপাছত আৰু পৰিচালনা কৰিলোঁ অভিজ্ঞান কাশ্যপ আৰু মেকআপ চলি আছে এইফালে তেওঁলোকৰ লেডিজ মেকআপ চলি আছে গতিকে তাত মোৰ এতিয়া গতিকে এতিয়া এটা চিন হ'ব খুব ধুনীয়া চিন এটা হ'ব চিনটো আমি ৰাইজক দেখুৱাম বাৰু আজি একোতো প্ৰব্লেম নাই দেখুৱালে ৰাইজৰ কাৰণে ভাল য'তে যাওঁ আজিকালি অপৰাজিতা কথাই কয় তাৰপিছত ভাল পাইছে মানুহে চাই পৰিয়ালৰ মানুহে ফোন কৰাৰ লগতে যোনখিনি বান্ধৱ তাৰপিছত সকলোৱে ভাল পাইছে বুলি গম পাই ভাল লাগিছে আৰু আজিকালি অসমৰ ৰাইজে চিৰিয়েলবিলাক খুব সোনকালে আঁকোৱালি লৈছে সেইটো আপুনি কি ক'ব সেইটো ক্ষেত্ৰত ভাল কথা এইটো এটা আৰু লং চেন যোগাত্মক প্ৰায় সংখ্যক মানুহে চায় অসমীয়া চিৰিয়েলবোৰ চায় প্ৰত্যেকখন ঘৰে ঘৰে যায় যেতিয়া সেইটো ভাল কথা এটা অসমীয়া ছবি অসমীয়া কামৰ আচলতে আদৰ আছে
সেইটো কাৰণে মানুহে বহুত সুখী আৰু সেইটো হিচাপে ঠিক আছে খুব ভাল লাগিছে আৰু মানুহে স্পেচিয়েলি বহুত ভাল পাইছে আমি ক'ৰবাত কেতিয়াবা যদি আউটডোৰ যাওঁ যিটো ৰেছপঞ্চ আমি পাওঁ সেইটো চাই আমি গম পাইছোঁ যে মানুহে খুব ভাল পাইছে আৰু আশা কৰোঁ মানুহে আৰু আগলৈ ভাল পাব আৰু ইণ্টাৰেষ্টিং হৈ গৈ আছে কাহিনী চালেই গম পাব চাই থাকিব আপোনালোকৰ পৰা যেতিয়া আৰু শ্বুটিং ক'ত চলি আছে গুৱাহাটীতে চলি আছে নে চব গুৱাহাটী ঠিক আছে ঠিক আছে ৰাইজৰ সঁহাৰি কামনা কৰিছোঁ আৰু ভালকৈ হওক আৰু বহুতকেইটা খণ্ড পাৰ হৈ যাব ধন্যবাদ তুমি ইমান উঠিবলৈ পোৱা না